ৰজা পালক ৰজা যদিও আকৌ সি অতীতৰ কথা তথাপি আকৌ মোৰ চকুৰ আগত বৰ সহ্য হৈ উঠে বৰ সহ্য হৈ উঠে মই আৰু চাই থাকিব নোৱাৰো উত্তৰ হাতত ৰজাৰ আগত কিমান করুণ কিমান মৰ্মভেদী মই তাক ভালদৰে উপলব্ধি কৰিছো মই ভালদৰে উপলব্ধি কৰিছো তথাপিও কোন বয়সৰ বিৰাম নোহোৱাৰে এবাৰ তাৰ বিৰুদ্ধে সকলো অত্যাচাৰ অনাচাৰৰ বিৰুদ্ধে ব্যক্ত হৈ থিয় দিলোহেঁতেন হিংসাৰ দৰে কুলাঙ্গাৰ পুত্ৰৰ টিকটকিৰ মহারাজ শান্ত হও কিন্তু অকর আজি যে মই সেই সৌভাগ্যৰ শিশুৰ দৰে অসহায় হৈ বীৰতাৰ দৰে পৰৰ পূজা হৈ মই যে আজি অতিহীন ঘিন লগা জীৱন যাপন কৰিছো এটা কি কুমন্ত্ৰণা দিব লাগিছে তোমালোকে যিমানেই নিজ ষড়যন্ত্ৰ কৰিছা সিমানেই বেছিকৈ এই কংকৰ কপালত অৱস্থাৰ পদুম ফুল কৰিছে তোমালোকৰ বেছিকৈ কংকৰ ৰাজ অন্তঃপুৰত আৰু ৰাজলক্ষ্মী বন্ধু আৰু কংকৰ ভয়ত স্বয়ং সীতাই অতি সাৱধানে বিধি লিপি লিখিবলৈ বাধ্য মই যেনে মোৰ মন্বতালীৰ কথা তোমাৰ সদায় মোক খন্তেক নিৰলে থাকিবলৈ তোমাৰ ইচ্ছা মতে কাম নহয় মোৰ ইচ্ছা মতে তুমি শুনিবলৈ ভাল নাপালো মই তোমাক জনাবই শুনা পিতা দৈৱকীৰ 6 পুত্ৰক জীৱনে এটা পাতত এচাৰি দীঘলীয়া কৰিলো যিদিনা অষ্টম সন্তান দিব এই জগতৰ পৰা বিলাই দিব পাৰি সেইদিনাই মোৰ জীৱনৰ আনন্দৰ পূৰ্ণাহুতি হ'ব এই শুভদিন প্ৰায় সমাল কাৰণ দৈৱকীৰ আসন্ন প্ৰসৱতাৰ প্ৰায় অসুরের দৈত্যকীর দুঃখী কণ্ঠ কি দুঃখ দেউলক বন্ধু কেৱল বন্ধে নহয় পিতা পহৰেৰ সতৰ্ক দৃষ্টিত দুইজন শৃংখলাবদ্ধ চিন্তা নকৰিবা পিতা কংকৰ প্ৰাণবলীৰ আগমনৰ পৰীক্ষা বিখ্যাতৰ অভ্যৰ্থনাৰ সকলো আয়োজন পাই সম্পূৰ্ণ এই যুৱতী এই যুৱকজন প্ৰায় শত সহস্ৰ ৰক্ষী আনকি
মথুরার মহারাজ কঙ্কেও বিরিক্ত রজনী যাপন করে ময়কে দাও তোমাকে হুবং মাছ জীবনে আমি বলা পারবো মথুরা ভবিষ্যৎ মুহূর্তে আমার খুব অবরুদ্ধ করে আমাকে অভিশাপ দিব লাগে আমাকে অভিশাপ দিব লাগে মই আৰু থাকিব নোৱাৰো